বৰ্তমান মই আহি আছোঁ এজন বিশেষ বাঁহীবাদক গোটেই অসম তথা ভাৰত আৰু তেওঁ অৱশ্যে বিদেশৰ পৰাও তেওঁৰ ওচৰত বাঁহী শিক্ষা ল'বৰ কাৰণে আহিছে। সেইজনেই হ'ল ভৰত হাজৰিকা। আমি সেই ভৰত হাজৰিকাৰ ঘৰলৈ আমি যাম, তেখেতৰ পৰা আমি মনৰ কথা জানিম। তেওঁ কেনেদৰে এই বাঁহীৰ শিক্ষাৰ লগত জড়িত হ'ল, কেনেদৰে এই বাঁহীৰে তেওঁ গোটেই অসম তথা ভাৰতৰ মানুহক নিজৰ কব্জাৰ ভিতৰত ৰাখিব পাৰিছে। আমি তেনেকুৱা এজন বিশেষ ব্যক্তিৰ ঘৰলৈ আমি গৈ আছোঁ। এজন বিশেষ ব্যস্ত বাঁহীবাদক ভৰত হাজৰিকা, যিজনক লগ পাবলৈ আটাইতকৈ মানে যিটো কথা আমি ক'বলৈ বিচুতি খাম, যিজনক পাবলৈ মানে আটাইতকৈ মানে এটা বৰ ব্যস্ততাপূৰ্ণ জীৱন, যিজনক আমি লগ পাব নোৱাৰোঁ, সেইজন ব্যক্তি হ'ল ভৰত হাজৰিকা। কেৱল বাঁহীৰ সুৰে গোটেই অসমত তেওঁ বিয়পাই তুলিছে। আমি ভৰত হাজৰিকাক আমাৰ জাজিমুখৰ আবেলিৰ শিতানৰ পৰা আমি নমস্কাৰ জনাইছোঁ। নমস্কাৰ। মোৰ বন্ধু এইজন হ'ল আমাৰ ভৰত হাজৰিকা, যিজনে, মই আকৌ কৈছোঁ যে বাঁহীৰে গোটেই অসম ভাৰত তথা গোটেই বিশ্বত তোলপাৰ লগাই ফুৰিছে। বাৰু নমস্কাৰ। প্ৰথমতে আপোনাক আমি প্ৰশ্ন কৰিম, আপোনাক আমি সৰুটোও পাইছিলোঁ, আপুনি বাঁহীবাদক হ'ম বুলি ভাবিছিল নে বাৰু? এইটোতো কল্পনাৰো অগোচৰ। মই ভাবিছিলোঁ ডাক্তৰ ইঞ্জিনিয়াৰ হ'ম। গৈ এতিয়া বাঁহী যে বজাই পেলাই মই গোটেই পৰিয়াল পুহিবলৈ এইটো কল্পনা কোনো কৰা নাছিলোঁ, কিন্তু এতিয়া ভাল লাগিছে কিন্তু দেই। সেইটোৱে আচলতে সংস্কৃতি বস্তুটো তেনেকুৱাই, কেতিয়া আহে কেনেকৈ আহে কোনেও ক'ব নোৱাৰে। বাৰু যিয়ে নহওক, আমি আপোনাক আৰু এটা কথা সুধিবলৈ বিচাৰিম যে আপুনি যিহেতু একেবাৰে ক্ষুদ্ৰ পৰিয়ালৰ পৰা আগবাঢ়ি আহিছে, এই বাঁহী শিক্ষা ল'বলৈ যাওঁতে আপোনাক বহুত বাধা বিঘিনিৰ সৃষ্টি হৈছিলে, সেইখিনি আপোনাৰ কেনেকৈ আপুনি লাঘৱ কৰিছিল? আচলতে গোটেই আমি যিটো পৰিয়ালৰ মানুহ, আমাৰ জীৱনটো বাধাই, বেলেগ বস্তু নাই। কিন্তু মই সৰুৰ পৰা মানে পঢ়াত অলপ ভাল আছিলোঁ কাৰণে ঠিক 93 পৰা মেট্ৰিক দিয়াৰ পিছৰ পৰাই মই টিউশ্যন কৰিলোঁ। টিউশ্যন কৰি কৰি আনকো পঢ়ালোঁ, নিজেও পঢ়ি গ্ৰেজুৱেশ্যন ল'লোঁ। একেলগে মই বাঁহীত বিষাৰদ লৈ ওলালোঁ 2005 চনত, গোটেই যোৰহাটৰ ভিতৰত প্ৰথমজন বিষাৰদ হিচাপে। হয়, সেইটোৱেই কৈছোঁ যে আমি সেইটোৱেই আপোনাক ধন্যবাদ জনাইছোঁ, কাৰণ আপুনি আনুষ্ঠানিক শিক্ষাৰ মাধ্যমৰ লগতে অনানুষ্ঠানিক শিক্ষাও আপুনি গ্ৰহণ কৰাৰ কাৰণে আজি হয়তো আপোনাৰ এনেকুৱা এটা পজিশ্যনত মানে ঠাইত আপুনি স্থান পাইছে। বাৰু যি কি নহওক, আমি অলপ দিনৰ আগতে আপোনাৰ এটা ফেচবুক পোষ্ট পাইছিলোঁ, যিটো ফেচবুক পোষ্টত আমি দেখিছিলোঁ ফ্ৰান্সৰ পৰা আপোনাৰ ওচৰলৈ বাঁহী শিক্ষা ল'বলৈ আহিছিলে। সেই বিষয়ে আপুনি কি ক'ব? এইটো এটা ভাল বিষয়। ইতিমধ্যে মই গুৰুকুলত পাইছিলোঁ ফ্ৰেংকক। তাতো মই ৰুমত অলপ শিকাই থাকোঁ। সি যদি যায় মোৰ ৰুমতে শিকিবলৈ আহে। আৰু 2016 চনত আহিছিলে। হয়। তাৰপিছত আকৌ এতিয়া আহি গৈছেহে, আকৌ আহিম বুলি কৈছে। এইবেলি আহিলে এমাহলৈ আহিব। এইটো এটা বৰ ডাঙৰ কথা, কাৰণ দুখন দেশৰ মাজত যিটো সম্পৰ্ক, আপুনি হয়তো বাঁহী সুৰে সেই সম্পৰ্কটো আপুনি তেখেতসকলৰ মাজত স্থাপন কৰিছে। এইটো আমাৰ কাৰণে নহয়, গোটেই অসমৰ কাৰণে এটা ডাঙৰ এটা মানে যিটো পৰিঘটনা, যিটো আমি দুখন দেশৰ মাজত যিটো সম্পৰ্ক বান্ধোন, এনেই আমি কৈ থাকিব পাৰোঁ, কিন্তু এতিয়া ফ্ৰান্সৰ লগত আপোনাৰ এটা বিশেষভাৱে সম্পৰ্ক। আচলতে এইটো ক'বলৈ মই বিচাৰিছোঁ যে যিহেতু ফ্ৰান্সৰ মানুহ জাজিমুখলৈ আহিছিলে, মই ভাবোঁ এনেকুৱা এটা হৈ যায় যে সেই জাজিমুখৰ কিবা বীজেই হয়তো আপোনাক মানে টানিছে নেকি, তেনেকুৱা ধৰণৰ আমাৰ কথা কিছুমান আহে। আৰু যে কি নহওক, আমি এতিয়া আপোনাক যিহেতু আমি ৰাতিপুৱাই আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ পৰা এটা বিশেষ বাঁহীৰ সুৰ আমি আপোনাৰ পৰা আমি বিচাৰিম। ঠিক আছে।
সুন্দৰ কণ্ঠ, যিটো কণ্ঠ শুনি মোৰ সঁচাকৈ একেবাৰে মানে হিয়া ব্যাকুল হৈ পৰিছে। আৰু যি কি নহওক, যিহেতু এতিয়া শৰৎ অৰ্থাৎ আৰু কিছুদিনৰ পাছত ৰাস হ'ব, এই ৰাসৰ আপোনাৰ বিশেষভাৱে নিমন্ত্ৰণ বা এনেকুৱা ধৰণৰ ক'ৰবাত আপুনি কিবা শিকাইছেগৈ নেকি? এইবেলি মই আমাৰ তিয়কতে বামুণ পুখুৰী 100 বছৰ হৈছে, হয় হয়, তালৈ গম নিমন্ত্ৰণ পাইছোঁ। আছে বিশেষভাৱে। মানে বামুণ পুখুৰীত আপোনাৰ নিমন্ত্ৰণ আছে, বাঁহী বজাব মানে তাত বাঁহী বজাব বাদকৰ কাৰণে। বাৰু যিয়ে নহওক, এটা ভাল লগা সময়। আমি আপোনাৰ পৰা এতিয়া আকৌ ৰাসৰ এটা সুৰ আমি ৰাইজলৈ আগবঢ়াম। ধন্যবাদ। ইমান সুন্দৰ বাঁহীৰ কণ্ঠ, সঁচাকৈ আপোনাৰ চাগে ওচৰৰ সকলে ভাবে যে আমি বৰ ধুনীয়া ল'ৰা এটা পালোঁ, যিটো ল'ৰাৰ যোগেদি এসময়ত কৃষ্ণই বাঁহী বজাইছিলে বুলি গম পাওঁ। সেই যে এটা কৃষ্ণময় পৰিৱেশ আপুনি ইয়াত সৃষ্টি কৰিছে, সেইটো আমাৰ ফালৰ পৰা আকৌ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাৰু যি কি নহওক, আপোনাৰ এই যাত্ৰাত বিশেষভাৱে আপোনাক কোনোবাই প্ৰেৰণা দিছেনে বাৰু? প্ৰেৰণা বাৰু মই বহুত পাইছোঁ দেই, আৰু প্ৰেৰণাৰ বলতে আজি মই এই ভৰত হাজৰিকা, বিশেষকৈ তাতে জাজিমুখতে আছে মোৰ পলাশ বৰা। পলাশ, এইটো মোৰ বন্ধু হয়। হয় হয় আৰু তাতে ইয়াত এনেকুৱা মানে ইয়াত ক্লাছিকেল শিকাৰ কাৰণে সকলো মানুহে হয় মিলি পেলাই হয়। তিয়কত ডাক্তৰ, ইঞ্জিনিয়াৰ, তিয়ক হলি ফ্লাৱাৰ হয় জাতীয় বিদ্যালয় তিয়ক, হয় আৰু ৰবীন্দ্ৰ ছাৰ, অনিবান সংস্কৃতি, এনেকৈ মানে বিভিন্ন মানে এখন লিষ্ট আছে। মোৰ সেইখনে 47 জাতি কি পণ্ডিত হৰিপ্ৰসাদ চৌৰাচিয়াগুৰিলৈ মোক পঠাইছে। এইটো মোৰ কাৰণে জীৱনত মানে হয় এইটো হয়, গম পাহৰিব পাইছোঁ, নোৱাৰা গম পাইছোঁ। স্মৰণীয়। নহয় হয়, এইটো ঠিকেই আছে। এনেই আপোনাৰ এতিয়া বৰ্তমান আপুনি কিমানখন বিদ্যালয়ত এই বাঁহী শিক্ষা দি আছে? বৰ্তমান মই এতিয়া 6খন বিদ্যালয়ত দি আছোঁ, আৰু অজস্ৰ মানে প্ৰাইভেট ক্লাছ আছে। প্ৰাইভেট ক্লাছ আছে, ঠিকে আছে বাৰু। এইটো আপোনাৰ যিয়ে নহওক, এটা আপুনি আনঅফিচিয়েলি যিটো ইনকাম বুলি কয়। বাৰু যিয়ে নহওক, আমি আপোনাক এটা কথা কৈছোঁ যে আপুনি চৰকাৰৰ ফালৰ পৰা বা আমাৰ সাধাৰণ ৰাইজৰ পৰা আপুনি বিশেষভাৱে কিবা বঁটা বা এনেকুৱা ধৰণৰ কিবা কিবি আপুনি পাইছেনে বাৰু? নাই পোৱা, নাই পোৱা। এইবিলাক একো এইবিলাক একো নাই, একো বঁটা দিয়া বাহ। নাই। বাৰু আচলতে কি হয়, সাধনা কৰি থকাটোৱেই ভাল, কাৰণ কামৰ ফলটো সদায় দেৰিকৈ পায়। কাৰণ এইটো আমিও জানো যে যিবিলাক এতিয়া দেখা গৈছে, যিবিলাক বঁটাৰ আপুনি হয়তো লক্ষ্য কৰিব, বঁটা যিবিলাক আপোনাক দিয়া হৈছে, সেই বঁটাবিলাক আচলতে এটা এটা ক্ষুদ্ৰ ক্ষুদ্ৰ গোটেহে সেই বঁটাবিলাক দিয়ে। ৰাইজৰ দৃষ্টিত শেহতীয়াকৈহে পৰে। গতিকে ৰাইজৰ দৃষ্টিত যেতিয়া আপুনি পৰিব, নিশ্চয় আপুনি ভৰত হাজৰিকা আৰু উজ্জ্বলি উঠিব। বাৰু যি কি নহওক, আমি এই জাজিমুখৰ আবেলিৰ শিতানৰ পৰা আপোনাক আকৌ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমি ভৰত হাজৰিকা লেখীয়া এজন বিশেষ ব্যক্তিক আমি তিয়কত পাইছোঁ। বাৰু যি কি নহওক, আপুনি গুৰু হিচাপে কাক মানে? আপুনি গুৰু মানে কোন? আপোনাৰ বাঁহীৰ বাঁহীৰ যিজনে শিকাইছিলে, বা সেই বাঁহীৰজনৰ গুৰু হিচাপে আপুনি কাক? মোৰ আকৌ গুৰুৰ এতিয়ালৈকে সংখ্যা, প্ৰথম যিজন গুৰু, হয়, তুমি চিনি পাবা, এই মানে হেৰি অৰূপ বৰা, নিতুল বুলি কয়। তেওঁ প্ৰয়াত, তেওঁক মই এইটো সময়তে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। 2 নম্বৰ মোৰ প্ৰথম ক্লাছিকেল শাস্ত্ৰীয় সংগীতৰ গুৰু হ'ল মোৰ লগৰ জয়ন্ত মাধৱ বৰা। তেওঁ প্ৰয়াত হ'ল আজি 3 মাহমান হৈছে। তেখেতলৈও মই শ্ৰদ্ধাঞ্জলি দিছোঁ। 3 নম্বৰ যিজন, সেইজনৰ ওচৰতে চেনীজানৰ শ্ৰদ্ধেয় প্ৰদীপ খাউন ছাৰ। সেইজনৰ ছত্ৰছায়াত প্ৰথম মই বিশাৰত লৈ ওলাইছোঁ। তাৰ পিছতে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন দীপক শৰ্মা ছাৰলৈ বুলি গৈ মই হায়াৰ ষ্টাডি, বৰ্তমানো মই হায়াৰ ষ্টাডি পণ্ডিত হৰিপ্ৰসাদ চৌৰাচিয়াৰ ওচৰত মানে বিদ্যা শিক্ষা লাভ কৰি আছে। বাৰু আপুনি অসমৰ বাহিৰত কিবা কিবি তেনেকুৱা প্ৰগ্ৰেম কৰিছে নেকি? অসমৰ বাহিৰত কৰিছোঁ মই। দিল্লীতে মই NSDত মই 25 দিন আছিলোঁ। 25 দিন আছিলে, ঠিকে আছে বাৰু, ভাল কথা। বাৰু যিয়ে নহওক, আমি গৌৰৱ কৰিব পাৰোঁ, তিয়ক বা জাজিমুখৰ বা ৰজাবাৰী বা যিয়ে নহওক, অসমৰ হৈ আমি ভৰত হাজৰিকাক আমি গৌৰৱ কৰিব পাৰোঁ, কাৰণ যিজন এতিয়া এজন বাঁহীৰ এজন ভাল বিশাৰদ। বাৰু যি কি নহওক, আমি শেষৰ পৰ্যায়লৈ যাম।
শেষৰ পৰ্যায়লৈ যোৱাৰ আগতে আমি সেই যিটো বিয়ানাম বৰ্তমান লুপ্তপ্ৰায় অৱস্থা লিখিয়াই হ'বলৈ লৈছে, কাৰণ আধুনিকতাৰ পৰশত মানে বিয়ানাম প্ৰায় নাইকিয়া হ'বলৈ ধৰিছে। আমি আপোনাৰ এই বিয়া নামেৰে আমি অনুষ্ঠানটো সামৰণি মাৰিম। আপোনাৰ পৰা আমি বিয়ানাম এটা আশা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ এই জাজিমুখৰ আবেলি আমাৰ চেনেলক আপুনি অকণমান সময় দিয়াৰ বাবে। ধন্যবাদ ভৰত হাজৰিকা।